তেখেতে আমাৰ সকলোৰ কাৰণে এটা আদৰ্শ স্বৰূপ আৰু ইয়াৰ লগতে APJ আব্দুল কালাম ভাৰতৰত্ন APJ আব্দুল কালাম সেই তেনেকুৱা ব্যক্তিবিলাকক ইমান ইৰেসপন্সিবল ভাৱে যেনেকৈ মানে কথাবিলাক দেখিবলৈ পালোঁ খুব আচৰিত হৈছোঁ আৰু এটা দলৰ এটা ৰেজিষ্টাৰ্ড পলিটিক্যাল পাৰ্টিৰ দলৰ নেতাবিলাকৰ কথাবিলাক যদি তেনেকৈ হয় আমি আন্দাজ কৰিব পাৰোঁ সেই দলবিলাকে কেনেকৈ কাম কৰে সেই দলবিলাকে মানুহৰ প্ৰতি কিমান মানে ৰেসপন্সিবল সেইটো আমি আন্দাজ কৰিব পাৰোঁ সো মই কন্ডেম কৰোঁ আৰু প্ৰশাসনত অনুৰোধ জনাওঁ ভৱিষ্যতত যাতে কোনো তেনেকুৱা ইৰেসপন্সিবল ষ্টেটমেণ্ট বা তেনেকুৱা বেয়া এটা তেনেকুৱা কথা ক'ব নোৱাৰে সেইকাৰণে একশ্যন ল'ব লাগে মই সেইটো বিচাৰোঁ बिथांमोना जेबो माने खस्थ' खालामाखै बिसोरो ओरैनो माने बर'लेण्ड होननानै माने प्रमद बर'आ आन्दलन खालामदों लैहोर लैहोर मानसि लेंदों बेहा गावनि लिडारशिपखौ लाखिनो थाखायसो बियो माने एबसु संगठनखौ बाहायदोंमोन दिनै बे गमामायै जुदि आन्दलनखौ खालाममारदोंमोनबा जोंनि थाबोनाय माखासे मोनथायखौ मोननो थाखाय आन्दलनखौ खालामदोंमोनब्ला दिनै BTCनि जि अधिकार जि मोनथाय बे मोनथायखौ खर्ब खालामनानै बे एकर्डखौ खालामनाय नङामोन जों जिखिनि मोनदों बेखौनो बियो थब्लं गब्लं खालामनानै जिराब फाराब खालामनानै बियो एकर्ड खालामदों जायनि थाखाय जोंहा जिखिनि अधिकार दङ मोनदोंमोन बे मोनथायखौ बियो सेस खालामनानै होदों गतिके बिथांमोनहा अधिकारबो गैया बिसोरो बेयाव फैनायनि अधिकार गैया खारन बिसोरखौ माने आथिंजों जिउ खारदों बिसोरनि जे मुंख्लं जालांनाय जे जिउमा बेखौ आथिंजों जोगारदों बेखायनो अधिकारबो गैया बिस्रा बाव फैनायनि आरो बिस्रा अनुभब गैया मोनदांथिखायाखै जायनि जाउनाव दिनै जों बे अबस्थायाव सफैदों बेखौ बियो सेरलां फारलां जिहेतु खालामदों बेहा अधिकार गैया बाव हाबनायनिबो বিৰাম নাৰ্জাৰী ডাঙৰীয়া সেইদিনাখন দতমাত ব্লক কনফাৰেন্সত যিটো কৈছে হিজিৰা চৰকাৰ বুলি কোৱাত এই আমাৰ ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া একেটক বিয়াকে গালি দিলে কি কৈছে যে ৰবিৰাম নাৰ্জাৰী নিজে বোলে হিজিৰা ইয়াৰ কাৰণে মানে বিয়া চিয়া কৰা নাই কিবা কিবি কৰা নাই বোলে লাজৰ কথা হয় না নহয় যদি ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া যদি হিজিৰা নৰেন্দ্ৰ মোদী হিজিৰা নহয় না নহয় যদি আমার রবিরাম নার্জারি ডাঙরিয়া যদি হিজিরা হয় APJ আব্দুল কালাম তো হিজিরা হয় না নয় কেউ তো বিয়া করা নাই আর আমার অতুল বিহারী বাজপেয়ী ডাঙরিয়া তো হিজিরা হয় না নয় এইবিলাক মানে দাম নোহোৱা কথাবিলাক কেনেকৈ ওলাব পাৰে মোৰ মানে বিৰাট লাজ লাগে আর কি হয় না নহয় প্ৰথমতে মই কন্ডেম কৰোঁ আমাৰ দেশৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী যি ব্যক্তিক ভাৰতৰ প্ৰত্যেকটো মানুহে সন্মান কৰে শ্ৰদ্ধা কৰে আৰু তেখেতে আমাৰ সকলোৰ কাৰণে এটা আদৰ্শ স্বৰূপ আৰু ইয়াৰ লগতে APJ আব্দুল কালাম ভাৰতৰত্ন APJ আব্দুল কালাম সেই তেনেকুৱা ব্যক্তিবিলাকক ইমান ইৰেসপন্সিবল ভাৱে যেনেকৈ মানে কথাবিলাক দেখিবলৈ পালোঁ খুব আচৰিত হৈছোঁ আৰু এটা দলৰ এটা ৰেজিষ্টাৰ্ড পলিটিক্যাল পাৰ্টিৰ দলৰ নেতাবিলাকৰ কথাবিলাক যদি তেনেকৈ হয় আমি আন্দাজ কৰিব পাৰোঁ সেই দলবিলাকে কেনেকৈ কাম কৰে সেই দলবিলাকে মানুহৰ প্ৰতি কিমান মানে ৰেসপন্সিবল সেইটো আমি আন্দাজ কৰিব পাৰোঁ সো মই কন্ডেম কৰোঁ আৰু প্ৰশাসনত অনুৰোধ জনাওঁ ভৱিষ্যতত যাতে কোনো তেনেকুৱা ইৰেসপন্সিবল ষ্টেটমেণ্ট বা তেনেকুৱা বেয়া এটা তেনেকুৱা কথা ক'ব নোৱাৰে সেইকাৰণে একশ্যন ল'ব লাগে মই সেইটো বিচাৰোঁ আৰু ইয়াৰ লগতে আমি আজি অকল তেখেতে নহয় তেখেতসকলৰ কথাবিলাকত আমি বহুত বছৰৰ পৰা সহ্য কৰি আহিছোঁ তেখেতসকলৰ লিডাৰবিলাকৰ মুখতো কেতিয়াও ভাল কথা নোলায় সদায় সেই বেয়া কথাটোকে তেখেতসকলে ৰাইজৰ আগত খুব মানে লাইটলি কৈ দিয়ে যিটো নেকি ৰাইজৰ তাত পাব্লিকৰ তাত বহুত এটা বেয়া প্ৰভাৱ পেলায় তো সেইকাৰণে আজিৰ সময়ত এইবিলাক সভা নিদিয়ে খুব এইটো লাজৰ কথা আমি তেনেকুৱা কথাবিলাক ক'বলৈ লাজ পাওঁ আজি ভাৰতবৰ্ষ বহুত আগুৱাই গৈছে অসমখন বহুত আগুৱাই গৈছে ইট ইজ নট অনলি ইন টাৰ্মছ অফ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট মানসিকতাবিলাকো বহুত আগুৱাই গৈছে এটা ষ্টেণ্ডাৰ্ডত আজি চিভিলাইজেশ্যনটো আছে সমাজৰ সকলো মানুহে ভাল এটা পৰিৱেশত ভাল চিন্তাধাৰা ভাল কথা বাৰ্তাৰ মাজত থাকিব বিচাৰে আৰু এনেকুৱা সময়ত আমি খুব দুখ পাইছোঁ আৰু আমি লাজো পাইছোঁ আৰু এনেকুৱা কথা হ'ব নালাগে আৰু হিটোৰ কাৰণে আমি তেখেতসকলক আহ্বান কৰিছোঁ ৰাজনীতি কৰক অলপ ভাল যুক্তিযুক্ততাৰে ৰাজনীতি কৰক
তেনেকুৱা কথাটোকে কেইদিনমান আগতে আমাৰ চৰকাৰকো কৈছিলে আমাৰ চৰকাৰকো মানে তেখেতসকলৰ নেতাবিলাকে হিজৰা বুলি কৈছে কিবা বুলি কৈছে আৰে কথা ক'বলৈতো বহুত শব্দ আছে না এইবিলাক কথা ক'লেই হয় নেকি হিজৰা বুলি যিসকলক কোৱা হয় যিটো আমাৰ থাৰ্ড যিটো জেণ্ডাৰ আছে তেখেতসকলো মানুহ হয় তেখেতসকলক আমি সন্মান কৰিব লাগে আজি তেখেতসকলৰ অধিকাৰৰ কাৰণে কিমান কথা পাতা হৈছে মানে বিভিন্ন মহলত আজি তেখেতসকলকো তেনেকুৱা তুলুঙা মন্তব্য কৰিব নালাগে কোনো মানুহে জন্ম হ'ম বুলি তেনেকুৱা জন্ম নহয় কি বিভিন্ন কাৰণত তেনেকুৱা জন্ম হয় আজি ডিজেবল সকলৰ যিটো কথা তেখেতসকলকো আমি শাৰীৰিক বিশেষভাৱে সক্ষম বুলি কোৱা হয় সো এনেকুৱা সময়ত মানৱ সভ্যতা মানৱ চিন্তাধাৰাটো ইমান পজিটিভলি গৈ আছে এনেকুৱা সময়ত যিবিলাক কথা কৈছে সেইটো অতিকৈ দুৰ্ভাগ্যজনক আমাৰতো ক'ব লগা নাই আইনৰ ব্যৱস্থা লৈ কিবা ব্যৱস্থা লৈ সেই অঞ্চলত ডেভেলপমেণ্ট কামবিলাক চলি আছে আৰু তেখেতসকলৰতো এতিয়া একো কাম নাই চৰকাৰৰ যিহেতু নাই পাৱাৰ যিহেতু নাই তেখেতসকলে সমাজক লৈ পেলাই একো যিহেতু চিন্তা নাই সেইবিলাকে কৰি থাকিব এনি এটা সদায় এনেকুৱা তুলুঙা মন্তব্যবিলাক কৰিও থাকিব বেয়া কথা ক'ব পংগু চৰকাৰ বুলি কৈছে কিবা বুলি কৈছে কিন্তু আমি যিটো দেখিলোঁ আজি তেখেতসকলে ৰিপ্লাই দিয়ক যে ৩,০০০ কোটি যে ধাৰ কৰি থৈ গ'ল তেখেতসকলে এইটো মানে কিয় কৰি থৈ গ'ল আজি যে চাকৰিৰ নামত যে ইমান লুণ্ঠন কৰি থৈ গ'ল ইমান যে সমস্যাবিলাক কৰি থৈ গ'ল আজি কণ্ট্ৰেকচুৱেল চাকৰি দিয়া কিবা চাকৰি দিয়া কোনো নিয়ম নীতিৰ মাজেৰে তেখেতসকলে কামবিলাক কৰি নথৈ নগ'ল এই কাৰণে আজিৰ চৰকাৰখনে যথেষ্ট কষ্ট পাব লগা হৈছে কিন্তু এক বছৰত আমি চৰকাৰখন সম্পূৰ্ণ এডমিনিষ্ট্ৰেটিভ পইণ্ট অফ ভিউ গভৰ্নেন্স পইণ্ট অফ ভিউ আৰু পলিচি পইণ্ট অফ ভিউ আমি এতিয়া বড়োলেণ্ড চৰকাৰখনে সক্ষম হৈছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু গাইডেন্সত আজি আমি বড়োলেণ্ড চৰকাৰখন এটা এফেক্টিভ গভৰ্ণমেণ্ট হিচাপে গঢ় দিয়াৰ কাৰণে আমি কাম কৰিবলৈ পাৰিছোঁ আৰু আমাৰ পলিচিবিলাক আজি অসমৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ লগত আমাৰ মিটিং হৈ আছে বিভিন্ন অসমৰ আমাৰ ডিপাৰ্টমেণ্টবিলাকৰ লগত মিটিং হৈ আছে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীবিলাক ইয়াত আহি আছে চেণ্ট্ৰেল পলিচি ষ্টেট পলিচি আৰু কাউন্সিল পলিচি ষ্ট্ৰীমলাইন কৰাৰ কাৰণে আমি যথেষ্ট কাম কৰিছোঁ বহুত ইণ্ডাষ্ট্ৰিয়েল পলিচি আমাৰ হাতত আহি আছে ইনভেষ্টমেণ্ট আমাৰ বহুত আহিবলৈ গৈ আছে চ' সকলো দিশৰ পৰা আমি এতিয়া ঠিক কৰিছোঁ আৰু 17 বছৰত তেখেতসকলে ছাত্ৰ ছাত্ৰীৰ কাৰণে কি কৰিলে আমাৰতো চৰকাৰ 1 বছৰ হৈছে আৰু এইবাৰ আমি ছুপাৰ 50 আমি ইতিমধ্যে আমি এনাউন্স কৰিলোঁ লঞ্চ কৰিলোঁ আৰু মাৰ্চৰ পৰা আমাৰ কাম কাজ আৰম্ভ হৈ যাব দুখীয়া গৰীব ল'ৰা ছোৱালীবিলাকে যিসকলে IIT পঢ়িব পাৰে বিচাৰে তেখেতসকলক IIT পোৱাৰ কাৰণে 11 মান ৰিগৰাছ আমি তেখেতসকলক কোচিং দিয়াৰ কাৰণে চিন্তা কৰিছোঁ আৰু মাৰ্চৰ পিছত আমি তেনেকৈ 50 জন আমি মেডিকেলৰ কাৰণে আৰু 50 জন চিভিল ছাৰ্ভিচৰ কাৰণে আমি মুঠ 150 জন ছাত্ৰ ছাত্ৰীক আমি প্ৰত্যেক বছৰত আমি ফ্ৰী কোচিং দিয়াৰ কাৰণে ব্যৱস্থা আমি হাতত ল'ম ইলেকশ্যন আমি সোনকালে পাতিম আৰু ইয়াৰ কাৰণে আমি এটা পৰিৱেশ চাই আছিলোঁ কিন্তু আজি কোভিড হৈছে কিবা হৈছে এইটোতো সৰু ইলেকশ্যন গতিকে ইলেকশ্যনটো আমি ইলেকশ্যন কমিশ্যনৰ লগত কথা পাতি এইটো যিমান পাৰোঁ সোনকালে কৰিম জানে কিছুমান মানুহ আজি বড়ো জনগোষ্ঠীত ভাল এটা সুস্থ মগজত বা সুস্থ চিন্তাত নাথাকে তেখেতসকলে সদায় মানে উল্টা কাম কৰি পেলাই বা সমাজৰ এফেক্ট হোৱা কাম কৰি পেলাই ভাল পায় তেনেকুৱা কিছুমান মানুহ আপোনালোকে যদি কেছ ষ্টাডি কৰে বহুত কিছুমান ব্যক্তিৰ নাম পাব আপোনালোকে যিসকলে সেইবিলাকে কৰি ভাল পায় আৰু এইটো আজিৰ কথা নহয় যোৱা 30-40 বছৰত বড়ো সংগ্ৰামটো এটা দিশত গৈ বড়ো যিটো আমাৰ ইণ্টেলেক্ট যায় কেইজনমান ব্যক্তি আছে তেখেতসকলৰ উল্টা ফালেদি যায় আৰু সেইকাৰণে আজি বড়োসকল যিমান আগুৱাই যাব লাগিছিলে তাত যথেষ্ট মানে মাজে মাজে বাধাৰ সৃষ্টি হৈছে গতিকে ছাত্ৰ সংগঠন খুলি যিসকলে আজি কিবা এটা কৰিব বিচাৰিছে সেই সকলৰ ব্যক্তিবিলাকৰ বেকগ্ৰাউণ্ডটো চাওক তেখেতসকলে কোনটো বেকগ্ৰাউণ্ডৰ পৰা আহিছে কোনোবা দিনা কিবা ৰিভলিউশ্যন কৰিছে কিবা কৰিছে কাম কৰিছে মইতো নাজানো ক'ৰবাত আজি গছ এডাল ৰুই পাইছে নে নাই মই তাতো ডাউট আছে চ' সেইবিলাক ব্যক্তিয়েদি কিবা এটা সংগঠন হ'ব কিবা এটা সংগ্ৰাম হ'ব এইটো মানে কেতিয়াও আপুনি একচেপ্ট কৰিব নোৱাৰে আৰু আজি যিটো যোৱাকালি তেখেতসকলে মই দেখিবলৈ পাইছোঁ BTC একৰ্ড ডে পালন কৰিছে আমি সকলো সেইটো একচেপ্ট কৰিছোঁ আগৰ পৰাই কৰি আহিছোঁ আৰু কিন্তু একৰ্ড পালন কৰাৰ নামত বেলেগ এটা একৰ্ডত যিমানখিনি তেখেতসকলে মানে বেয়াকৈ কৈছে ইট ইজ ৰিয়েলি আনফৰ্চুনেট আপুনি একৰ্ড কৰিছে আমিও একৰ্ড কৰিছোঁ আৰু একৰ্ড কৰাৰ সময়ত চবৰে ভালৰ কাৰণে একৰ্ড কৰিছোঁ আপুনি একৰ্ড কৰিছে তাতো ছেপাৰেট ষ্টেট নাই আমি একৰ্ড কৰিছোঁ তাতো ছেপাৰেট ষ্টেট নাই 93ত একৰ্ড কৰিছে তাতো ছেপাৰেট ষ্টেট নাই কিন্তু সেই বুলি আমি BSc একৰ্ড BTC একৰ্ড আৰু BTR একৰ্ড তিনিটা একৰ্ডে আমাৰ ভালৰ কাৰণে এই অঞ্চলৰ উন্নয়নৰ কাৰণে এই অঞ্চলৰ শান্তিৰ কাৰণে বড়ো জনগোষ্ঠীৰ ভাষা
ভাষা সংস্কৃতি অস্তিত্ব ৰক্ষাৰ কাৰণে হৈছে এই পজিটিভ কথাবিলাক নাপাতি পেলাই অকল মানে মোক অকলে কণ্ডেম কৰা বা আমাৰ বিটিআৰ চুক্তিটো কণ্ডেম কৰা ইয়াত কিবা জানো লাভ হ'ব বিটিআৰ চুক্তিটো কণ্ডেম কৰি থাকিলে বিপিএফৰ কিবা জানো লাভ হ'ব এইটোৰ দ্বাৰা যদি তেখেতসকলে পাৱাৰত আহিব বিচাৰে এইটো কোনোদিন আহিব নোৱাৰে অহা 4 বছৰত আমাৰ হাতত আৰু 4 বছৰ আছে 17 বছৰত তেখেতসকলে যেটো কৰিব পৰা নাই অহা 4 বছৰত আমি হেতু কৰিবলৈ গৈ আছো আজিত আমি বহুত সিৰিয়াসলি কিছুমান কাম হাতত লৈছো আমি এই বছৰ এতিয়া এই সময়ত আমি 16খন স্কুল মডেল স্কুল হিচাপে আমি সিলেক্ট কৰি ল'ব বিচাৰিছো আৰু অহা ফাইনান্সিয়েল ইয়াৰত আমি 50খন স্কুলটো মডেল স্কুল হিচাপে ল'ব বিচাৰিছো আৰু ভাৰতত আগৰ পৰাই ভাল যেটো এডুকেশনত কাম কৰি আছিল কেৰালা তেখেতসকলৰ গভৰ্ণমেণ্টৰ লগত আৰু এতিয়া বৰ্তমান দিল্লী গভৰ্ণমেণ্টে ভাল কাম কৰি আছে তেনেকুৱা বিভিন্ন যিবিলাক নতুন নতুন শিক্ষাৰ প্ৰগ্ৰেছ সেইবিলাক আমি লৈ ফ্লাই এটা কমিটি গঠন কৰি দিছিলো এটা কনসালটেশন চলি আছে আমি ইয়াত এনইপিৰ লগত সংগতি ৰাখি নিউ এডুকেশন পলিসি ভাৰত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত সংগতি ৰাখি আৰু এছডিজিৰ লগত সংগতি ৰাখি প্লাই আমি বডোলেণ্ডত এটা এডুকেশন পলিসি কৰিবলৈ গৈ আছো আৰু ইয়াৰ মূল কাৰণটো হৈছে বৰ্তমানৰ যেটো ফৰ্মেল নৰ্মেল এণ্ড ফৰ্মেল এডুকেশন যেটো চলি আছে তাত এমপ্লয়মেণ্টৰ যেটো ৰেট যে এমপ্লয়মেণ্ট পোৱাৰ যেটো ৰেট আৰু তাত যেটো এমপ্লয়েবিলিটি যেটো হ'ব পাৰাৰ যেটো ৰেট হেতু বহুত কম হৈ আছে তো সেই কাৰণে আমাৰ এডুকেশনত এটা শিফট লাগে হেতু আমি ফিল কৰি আছো যত নীতি এক্টিভিটি বেস এডুকেশনটো আমি যদি বাঢ়াব পাৰো আমাৰ ল'ৰা ছোৱালী যাহাতে এটা লেভেলত मोनसे गोजोनथाव खौरां चिरां जिल्लानि सिङाव थानाय बिजनी महकुमानि 1 नं बेथागाव गामियाव थानाय जिजास मेरी स्कुलाव 3 फोरोंगिरिनि गोनांथि जानानै फैदों गोसो गुदुं बिजाथिफोरा बे पस्टनि थाखाय एप्लाइ खालामनो हागोन बे पस्टआव एप्लाइ खालामनो थाखाय गोनांथि जानाय क्वालिफिकेशना जाबाय इंलिश आयदायाव एमए पास जानाय जानो नांगोन मेथ्स आरो फिजिक्स आयदायाव एमएससी पास जानाय जानो नांगोन बिजाथिफोरा 15 फेब्रुवारि 2022 इं अक्ट'सिमनि गेजेराव गावबागाव बाय'डाटाखौ फरायसालियाव गथायहैनो हागोन बाय'डाटाखौ लाखिखांनायनि उनाव सानसे बिजाथिखौ इन्टारभिउनि थाखाय लेंहरनाय जागोन फोरोंथाय फोथाराव एक्सपिरियेन्स थानाय आरो नेट बिएड गोनां बिजाथिनो 12,000 निबो बारा दानबान्था होनायनि राहा लानाय जागोन गोबां मिथिनो थाखाय नोंथांमोनहा गाहायाव होनाय जानबुं नाम्बाराव खौरां लाहरनो हागोन जानबुं नाम्बार 8638992811